নমস্কাৰ চাই আছে আপোনালোকে অসম বাৰ্তা পুৰুষসকলে পুৱাতি উঠি কামলৈ বুলি ওলাই যাব দিনটো শ্ৰম কৰি তেওঁলোকে ঘৰলৈ উভতি আহিব মহিলাসকল দিনটো ঘৰতে আবদ্ধ হৈ থাকিব ঘৰুৱা কামখিনিতে ব্যস্ত হৈ থাকিব আৰু পুৰুষসকলে মাহৰ মূৰত তেওঁলোকৰ উপাৰ্জনৰ কিছু অংশ তেওঁলোকৰ হাতত তুলি দিব তেওঁলোকৰ হাত খৰচৰ বাবে বা পৰিয়ালটো চলাবলৈ নাই সেই দিনবোৰ এতিয়া অতীত হৈছে আজিৰ তাৰিখত প্ৰতিগৰাকী মহিলাই বিচাৰে স্বাৱলম্বী হ'বলৈ আপুনি চদিখে যদি মন কৰে তেনে মহিলা আপুনি প্ৰতিটো অঞ্চলতে দেখিবলৈ পাব আৰু তেনে কিছু মহিলাৰ সন্ধানত গড়চুকৰ গাৰুঘুলিলৈ আমি এই মুহূৰ্তত আহিছোঁ মই প্ৰথমে আপোনালোকক দৃশ্যাংশ দেখুৱাই লৈছোঁ কিছু সংখ্যক মহিলা একেলগে দৰে বহিছে ভিন্ন বয়সৰ মহিলা আপোনালোকে দেখিছেই স্ক্ৰীণত এই মুহূৰ্তত আৰু তেওঁলোকে সপ্তাহৰ বা মাহৰ কেইটামান নিৰ্দিষ্ট দিনত এইদৰে একেলগে বহে আপোনাক যিহেতুকে লিখা মেলা কৰি থকা দেখিছোঁ অকণমান যদি উঠি দিয়ে হয় ঠাইখিনিৰ নাম জনাইছোঁ ইতিমধ্যে আপোনালোকৰ নিশ্চয় গোট এইটো নহয় জানো গোটটোৰ নামটো জনাব নেকি গোটটোৰ নামটো বিবাৰী আৰু ইয়াত 20জন মহিলা আছে আৰু 20জনে প্ৰত্যেক সোমবাৰে আহে 9 বজাৰ পৰা গ্ৰুপটো আৰম্ভ হয় আৰু তেওঁলোকে যি লোন লৈছে সেই লোন প্ৰতি সপ্তাহে সোমবাৰে আহি ইয়াত কিস্তিবিলাক তেখেতসকলে পৰিশোধ কৰে আৰু আপোনাৰ নামটো মোৰ নাম ইন্দ্ৰাণী দাস আপুনিয়ে চোৱা চিতা কৰি আছে হয় কিমান বছৰ কোনটো চনৰ পৰা আৰম্ভ হৈছিলে আৰু বৰ্তমান এই গোটৰ যিসকল মহিলা কাম কাজ কৰি আছে তেওঁলোকে কি কামত মূলতঃ ধনবোৰ বিনিয়োগ কৰিছে এই গ্ৰুপটো কৰিবলৈ তেওঁলোকৰ 14 বছৰে হ'ল কিন্তু মই আহিছোঁ ইয়াত এবছৰ হ'ল মই ইয়াত অহা আৰু তেওঁলোকে লোনবিলাক লৈ কিছুমানে দোকান দিছে কিছুমানে গাহৰি পোহপালন কৰিছে কিছুমানে ই-ৰিক্সা কিনিছে কিছুমানে গাড়ী কিনিছে তেনেকৈ কৰি কিনে তেওঁলোকে লোনবিলাক লৈ ধুনীয়াকৈ চলাই আছে এই যে লোন বা ঋণ তেওঁলোকে লৈ আছে কোন উৎসৰ পৰা কোন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লৈ থকা হৈছে তেওঁলোকে বন্ধন বেংকৰ পৰা লৈছে হয় আপোনাক ধন্যবাদ জনাইছোঁ আৰু কেইবাগৰাকীও বাইদেউ আছে আমি আটাইৰে কাষলৈ যোৱা হয়তো সম্ভৱ নহ'ব সময় যিহেতুকে আমাৰ হাতত সীমিত বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ যদি অকণমান উঠি দিয়ে আপুনি কেমেৰাৰ ফালে যদি এবাৰ আপুনি চাই দিয়ে আপোনাৰ নামটো জনাব মোৰ নাম দেৱযানী নমফ্লাং গাৰোঘুলি বন্ধন গ্ৰুপৰ আপুনি এই অঞ্চলটোৰে নহয় হয় ইয়াৰে গাৰোঘুলিৰে এই গোটটোৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে মই 2016ৰ পৰা 35,000 আছিল প্ৰথম 35,000ৰ পৰা মই এতিয়া 1 লাখলৈকে এতিয়ালৈকে লৈ আছোঁ আৰু বৰ্তমান আৰু এই বন্ধন গ্ৰুপটো লৈ মই প্ৰথমতে মই লেট্ৰিন বনাইছোঁ 35,000 টেখৰাত একো লেট্ৰিন নাছিল আমাৰ দুখীয়া গৰীব মানুহ তাৰপিছত এইখিনি লৈ ল'ৰা ছোৱালী পঢ়ালোঁ আৰু মাজতে আৰু ই-ৰিক্সা ল'ল মালিকে সেইটোৱে আমি বন্ধন মাৰি আছোঁ ই-ৰিক্সাৰে বৰ্তমান আপুনি কিমান হোৱা বুলি ক'লে আপোনাৰ এতিয়া বৰ্তমান লোৱা হয় 1 লাখ হৈ আছে আৰু এই যে আপুনি ধনখিনি লৈ আছে সময়ত কিস্তি দিয়াত আপোনাৰ নিশ্চয় অসুবিধা হোৱা নাই আপোনাৰ উপাৰ্জনৰ নিশ্চয় হৈ আছে নাই আমাৰ মালিকে ৰিক্সা ভাড়া চলাই না সদায়ে সেইটোৱে এই পৰ্যন্ত দি আছোঁ ঘৰতো খাওঁ ল'ৰা ছোৱালী পঢ়াওঁ আৰু ইয়াতো দিওঁ বন্ধনতো নাই আজিলৈকে একো প্ৰব্লেম নাই ভালদৰে দি আছে ঘৰৰ সকলোখিনি কাম কাজৰ পৰা ল'ৰা ছোৱালীক পঢ়োৱাৰ পৰা লগতে বাকী তেওঁৰ খৰচৰ কোনো সমস্যা হোৱা নাই সুন্দৰকৈ তেওঁলোকে চলি আছে আৰু এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিছে বিত্তীয় প্ৰতিষ্ঠান বা বেংক বন্ধনে আৰু কিছু সংখ্যক মহিলা আছে বাইদেউ অকণমান যদি আপুনি উঠি দিয়ে আপোনাৰ সৈতে অকণমান কথা পাতোঁ আপোনাৰ নামটো আৰম্ভণি দিয়ক নমস্কাৰ মোৰ নাম শ্ৰী পৰিণীতা বড়ো কিমান চনৰ পৰা আপুনি গোটটোৰ সৈতে জড়িত 2014 পৰা লৈছোঁ আজি 15 বছৰ হৈ গ'ল আৰম্ভণিতে কিমান লোৱা হৈছিল আপোনাৰ আৰম্ভণি মোৰ 15,000ৰ পৰা লোৱা গৈছিলে এতিয়া 15,000ৰ পৰা লৈ মোৰ 1 লাখ টকা লোৱা হৈছে আৰু ধনখিনি আপুনি ক'ত বিনিয়োগ কৰিছে মোৰ দোকান আছে দোকানত হেৰি কৰিছোঁ গেলামাল দোকান হয় দোকানত কটাইছোঁ সেই দোকানৰ পইচাৰে আমি এতিয়া বন্ধনৰ কিস্তিবিলাক মাৰি আছোঁ এতিয়া বন্ধনটো যদি নহ'লে আমি বন্ধনৰ পইচা লৈ এতিয়া দোকান চলাইছোঁ ঘৰত অলপ কাম চাম কৰি এতিয়া সেই পইচাৰে আমি এতিয়া বন্ধনত সুদবিলাক মাৰি আছোঁ যথেষ্ট সুবিধা হৈছে নহয় জানো সুবিধা হৈছে আৰু কিছু সংখ্যক বাইদেউ আছে বাইদেউ আপুনি যদি অকণমান উঠি দিয়ে প্ৰথমে আপোনাৰ নামটো জনাব নমস্কাৰ মোৰ নাম দিনমা টুং কিমান বছৰৰ পৰা আপুনি গোটটোৰ সৈতে জড়িত হৈ আছে 2014ৰ পৰা প্ৰথম কিমান লৈছিলে লোন আপুনি 15,000 আৰু এতিয়া 1 লাখ ক'ত ধনখিনি বিনিয়োগ কৰিছে আপুনি মই মোৰ স্বামীয়ে ৰিক্সা চলাইছে ৰিক্সাৰ বিষয়ে লৈছিলোঁ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম ৰুমা বসুমতাৰী আচলতে পৰিৱেশটো দেখিয়ে ভাল লাগিছে এই যে তেওঁলোকে স্বামীৰ উপাৰ্জনৰ বাবে বাট চাই থাকিবলগীয়া নহয় মাহটোৰ শেষত বা তেওঁলোকে নিজাকৈ কিবা এটা কৰিছে ঘৰখন চলোৱাত কিছু হ'লেও তেওঁলোকে অৱদান আগবঢ়াব পাৰিছে বৰ ভাল লাগে নহয় জানো হয় হয় কেতিয়াৰ পৰা আপুনি আৰম্ভ কৰিছিলে এই গ্ৰুপটোৰ সৈতে কাম কৰা মোৰ 2 বছৰ হ'ল কিমান লৈছিলে আৰম্ভণিতে মই 35 টকা লৈছিলোঁ 35,000 লৈছিলোঁ এতিয়া মোৰ 55 হৈছে হয় 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 ক'ত ধনখিনি আপুনি ব্যয় কৰি আছে কোন ব্যৱসায় বা কিবা এতিয়া দোকান আছে গেলামাল দোকান আৰু টেইলাৰিঙো আছে সেই
কথা এষাৰ ক'ব নেকি এতিয়া ধৰক আপোনাৰ কথাখিনি শুনি যদি আন কোনো মহিলা বিচাৰে যে তেওঁ ল'ব বুলি ঋণ বন্ধনৰ পৰা গতিকে বন্ধনৰ পৰা ঋণ বিচাৰিলে কেনেকুৱা ধৰণৰ সেই পদক্ষেপবোৰ হয় বা যথেষ্ট টান হয় নেকি আচলতে ঋণ পোৱাটোক নথি পত্ৰ বহুত দিবলগীয়া হয় নেকি আন বহু বিত্তীয় প্ৰতিষ্ঠানৰ দৰে নাই সেনেকুৱা অসুবিধা হোৱা নাই আমালৈকে এতিয়ালৈকে আমি বেছি নথি পত্ৰ দিব নালাগে মানে সহজতে হয় আৰু এনেকুৱা ভোটাৰ আই ডি আৰু পেন কাৰ্ড সেনেকুৱা দিলে যিখিনি লাগে আৰু সেইটোৱে আপোনাৰ প্ৰথমে নামটো জনাব কিমান আপুনি মোৰ নাম মন্দিৰা তুমু হয় মই প্ৰথমতে লৈছিলোঁ কি 35,000 লৈছিলোঁ তাৰপিছত আৰু মই গাহৰিৰ কাৰণে মানে ব্যৱসায় কৰিম বুলি লৈছিলোঁ গাহৰি ল'লোঁ প্ৰথমতে গাহৰি লৈ পেলাই আৰু এনেকুৱাই ডাঙৰ দীঘল কৰি এতিয়া মই মানে এই চলি আছোঁ এনেকৈ বিক্ৰী কৰি আৰু পইচাবিলাক লোনবিলাক মাৰি আছোঁ ঠিকে কথা এষাৰ সুধিব আচলতে আপোনাক বিচাৰিছোঁ যে বহু মহিলা আছে হয়তো তেওঁলোকো বিচাৰে যে কিবা এটা নিজাকৈ কৰোঁ গতিকে বন্ধন বেংকে এই ক্ষেত্ৰত তেওঁলোকক কেনেকৈ সহায় কৰিব পাৰে আপোনালোকে যিহেতুকে এই ক্ষেত্ৰত সহায় বা উপযোগিতা লাভ কৰিছে তেওঁলোকক আপুনি কিবা ক'ব বিচাৰিব নেকি যে বন্ধনৰ ক্ষেত্ৰত বন্ধনৰ পৰা সহায় লৈ তেওঁলোকে কিদৰে স্বাৱলম্বী হ'ব পাৰে নাই বহুতখিনিয়ে পাৰিব হয় ঘৰত আজিকালি যিহেতু ছাগলী গৰু আৰু এই কি কয় মুৰ্গী কুকুৰা এই চবখিনিয়ে মানে আৰু ঘৰত লৈ পিনে মানে উপাৰ্জন কৰি সেইবিলাকে বিক্ৰী কৰি এতিয়া মানে কিস্তিবিলাক মাৰিব পাৰিব আৰু একো কষ্ট নাই চব ফালে দেখিতো সুবিধা মানে নিজে মানে যিকোনো মানে লৈ পিনে আৰু উপাৰ্জন কৰোঁ বুলি আৰু কোনো কষ্ট নাই চব ফালে দেখিতো খাটিব পাৰিম মানে এইটো নিজৰে কথা আৰু ধন্যবাদ জনাইছোঁ আৰু এইসকল মহিলাৰ জৰিয়তে আমি মাত্ৰ এটা বাৰ্তা দিবলৈ আপোনালোকক যত্ন কৰিছোঁ যে যদি ইচ্ছা কৰে তেন্তে আপুনিও এইদৰে স্বাৱলম্বী হ'ব পাৰে বন্ধন বেংকৰ পৰা আপুনি সময়মতে কিস্তিসমূহ পৰিশোধ কৰি গৈ থাকিব লাগিব আৰু তাৰ সমান্তৰালকৈ আপোনাৰ ব্যৱসায় বা আপোনাৰ বাণিজ্য বা যদি আপুনি ধন বিনিয়োগ নকৰক কিয় সেয়াও আপুনি কৰি থাকিব পাৰিব বিস্তাৰিত বা সম্প্ৰসাৰিত আশা কৰিছোঁ এই প্ৰতিবেদনে কিছু হ'লেও অনুপ্ৰাণিত কৰিব আমাৰ দৰ্শকসকলক সেই আশাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ অসম আমাৰ মনে প্ৰাণে